নভবা নিশ্চিন্তাকৈ বানপানী হ'ল মাটিৰ লেভেলৰ পৰা 15 ফুটলৈকে ওপৰলৈকে পানী তৎক্ষণাত নামি আহিল হঠাৎ নামি আহিল গতিকে যথেষ্ট ক্ষয়ক্ষতি হ'ল যথেষ্ট মানুহে মৃত্যুমুখত পৰিলে গৰু ছাগলী জীৱ জন্তুৰ যথেষ্ট ক্ষয়ক্ষতি হ'ল কিন্তু এই ক্ষয়ক্ষতিৰ লগত মোকাবিলা আমি কৰিবই লাগিব তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহৰ্নিশে কাম কৰিছে আমাৰ বিধায়কসকলে মন্ত্ৰীসকলে আমাৰ বিষয়াসকলে অহৰ্নিশে কাম কৰিছে ৰাইজেও যথেষ্ট সহায় সহযোগিতা কৰিছে সমগ্ৰ অসমৰ মানুহ আহি এই বান ক্ষতিগ্ৰস্ত অঞ্চলত উবুৰি খাই পৰিছে কিবা অলপ সহায় কৰাৰ কাৰণে ভাৰতৰো অন্য ৰাজ্যৰ পৰা যথেষ্ট ব্যক্তি সদায় ব্যক্তি ইয়ালৈকে আহিছে কিন্তু আমি যিহেতু চৰকাৰত আছোঁ চৰকাৰৰ পৰা কৰিবলগীয়া যথেষ্টখিনি কাম আছে মই যোৱা 4 দিনে যথেষ্টখিনি জেগালৈকে গৈছোঁ ক'তো এটাও এনেকুৱা ধৰণৰ কমপ্লেইন শুনা নাই যে আমি খাদ্যৰ ক'ৰবাত অসুবিধাত পৰিছোঁ ক'ৰবাত ঘৰৰ অসুবিধা হৈছে কাৰণ বহুত ঘৰ ভাঙিছে চৰকাৰৰ পৰাটো নিশ্চয়কৈ দিবই আমাৰ নাজিৰাত বিশেষকৈ কওঁ সন্মানীয় বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই অহা কালিৰ পৰা টিনপাত আৰু বাঁহৰ যোগান ধৰিব যিমানখিনি ঘৰ ভাঙিছে যাৰ ঘৰ ভাঙা নাইতো দিব নোৱাৰে কিন্তু আমি এখন লিষ্ট কৰি আছোঁ সঁচাকৈ যাৰ ঘৰ ভাঙিছে তেওঁলোকক 2 বান্ডিল টিং আৰু বাঁহৰো ব্যৱস্থা কৰি দিব যাতে টেম্পৰেৰীলি তেওঁলোক থাকিব পাৰে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এই ৰাণাকান্ত লোকসকলক 15,000 টকা ৰাতিপুৱাই দিলে আৰু 20 তাৰিখৰ ভিতৰত আৰু 10,000 টকা দিব অৰুণোদয় আমাৰ এই অঞ্চলটোত 1250 টকাৰ পৰা 2,500 টকা কৰি দিলে কিন্তু ৰিয়েল এছেছমেণ্ট মই আকৌ কৈছোঁ অহা 10 তাৰিখ মানৰ পৰা আৰম্ভ হ'ব কাৰ কিমান ঘৰ ভাঙিছে কাৰ ক'ত জীৱ জন্তু মৰিছে সেইখিনিৰ ৰিয়েল এছেছমেণ্ট অহা 10 তাৰিখ মানৰ পৰা হ'ব তেতিয়াহে মূল বান সাহায্য পাব এইখিনি ইণ্টেৰিয়াম এইখিনি তৎকালীনভাৱে মানুহক সহায় কৰাৰ কাৰণে মানুহে ঘৰ যাবলৈকে ইউটেনচিলছ কিনিব লাগে আৰু কিতাপ পত্ৰৰ আহাৰ ব্যৱস্থা হৈ গ'ল আনকি দুযোৰ ইউনিফৰ্মৰো ব্যৱস্থা হৈ গৈছে